লাইটেটো ধৰা নাই হ'ব এইটো ধৰিব দিয়ক ऐसे तो नहीं होता है হেল্ল' এভৰিৱান কোৱা আমি আজি আকৌ ফুৰিবলৈ যাব ওলাইছোঁ আৰু ক'ত গৈ আছে সেয়া আপোনালোকক ভিডিঅ' কৰি জনাম আৰু আমাৰ ভিডিঅ'বিলাক যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কোৱা লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাক প্ৰথমৰ পৰা শেষলৈকে ভালকৈ চাব আৰু পাই দেখাই আছোঁ আপোনালোকক চাই থাকিব ভিডিঅ'বোৰ कहाँ से आते हैं আমি এতিয়া এফালে যাব লৈছোঁ আৰু ক'ত যাম সেয়া আপোনালোকক গৈ পাই দেখামগৈ এয়া ল'ৰা মই ওলাই ল'লোঁ আৰু ভণ্টিহঁতো যাব আৰু হাজবেণ্ডো ওলাই আছে গতিকে আমি এতিয়া গৈ থাকোঁ গৈ পাই আপোনালোকক দেখাই আছোঁ চুমা দেখাই দিয়া এয়া আমি আহি পাই গ'লোহি দেই য'ত আহিম বুলি কৈছিলোঁ সেয়া পাই গ'লোহি এইফালে ৰাইজ গাড়ীৰ পৰা নমাই নাই বহি আছে এলা লাগিছে নাই স্পেচিয়েলকৈ নিব লাগিব দাঙি দিলেহে যাম মই এইফালে এইয়া কাম চলি আছে দেখিছেনে এই ইয়াতে আহিম বুলি কৈছিলোঁ আমি থাম্বনেইলত যে দিছিলোঁ ঘৰ বনাই আছোঁ বুলি সেয়া আমাৰেই ঘৰ আৰু আহকচোন ভিতৰখন চাওঁগৈ কেনেকৈ কি দিয়া হৈছে বাকী সৰু সুৰা অকণমানি ঘৰ এটা বনোৱা হৈছে ল'ৰা স্কুলত দিব হ'ল সেইকাৰণে লৰালৰিকৈ বনোৱা হৈছে এইটো এটা সৰু ৰুম হ'ব এডোখৰতে আৰু এইফালে এইটো কৰিডৰ আৰু এইফালে এইটো লিভিং ৰুম আৰু অলপ এইফালে আৰু এটা ৰুম আছে আৰু এইফালে আহক দেখাই আছোঁ আপোনালোকক থাকিব এইফালে এইটো বেডৰুম কোন থাকে নাজানো থাকিব আৰু এইটো বেডৰুম আৰু এইফালে এইটো কিটচেন হ'ব সৰু অকণমানি কিটচেন এটা আছে আহক আৰু এইফালে আৰু এটা বেডৰুম এইটো আৰু এইফালে বাথৰুম থাকিব এটেচ বাথৰুম এখন দৰ্জা দিয়া আছে বাকী কাম আছে আৰু এইফালে পুৰা দীঘলকৈ এইটো কৰিডৰ আৰু এই মাজতে বহি কথা চথা পাতিবৰ কাৰণে আলহীৰ কাৰণে এইটো এটা লিভিং ৰুম হ'ব অকণমানিকৈ এটি ঘৰ বনোৱা হৈছে আৰু কেনেকুৱা হৈছে সেয়া দেখাব যেতিয়া কমপ্লিট হ'ব তেতিয়া আপোনালোকক সম্পূৰ্ণকৈ এটা ভিডিঅ' দিম এতিয়া জাষ্ট বনাই থকা এটা ভিডিঅ' বনাইছোঁ আৰু মিস্ত্ৰীয়ে কাম কৰি আছে আৰু বহুত কাম কৰিবলৈ বাকী আছে কমপ্লিট হ'লে আপোনালোকক দেখাই আছোঁ আৰু কেনেকুৱা লাগিছে ক'ব কিন্তু কমেণ্টত কি ভাবিছা তুমি কিবা বিশেষ চিন্তা পৰীক্ষা চিন্তা নপঢ়িলে মানে চিন্তা হ'বই बाय बाय टाटा गुड बाय বৰষুণ আহি গ'ল বৰষুণ এইফালে বৰষুণ দিছে আৰু আমি এইটো ঘৰৰ ভিতৰতে সোমাই আছোঁ তাত ৰ'ব নোৱাৰি এইটো ঘৰত আমি বাহিৰে বাহিৰে ঢকুৱাখানা চাৰিআলিফালে আহিলোঁ আৰু হঠাতে চকু পৰিল বাণিজ্য মেলাত আৰু চকু পৰিল যেতিয়া আৰু মনটোতো যাবই সেইকাৰণে পুনাই দিলোঁ আৰু এই আমি বাণিজ্য মেলা চাব আহিছোঁ দেই
জ্বলা মিঠা নেকি এইটো এইটো কি হয় এই ঔটেঙাটো দিয়ক কেনেকৈ দিলে 100 টকা পোৱা আৰু আমি তাৰ পৰা আহি ভণ্টিক হোষ্টেলত থ'ব আহিলোঁ তাই যিহেতু পৰীক্ষা আছে আৰু তাইৰ লগতে এয়া বাইক থাকিব চুম থাকিব লগত পৰীক্ষা শেষ হোৱালৈকে আৰু আমি তাৰ পৰা ঘৰলৈ ৰাওনা হ'লোঁ